নমস্কাৰ বন্ধুসকল, আজি আমি ভাৰতৰ মূল ডাঙৰ 13টা উপকূলীয় বন্দৰ সম্পৰ্কে আলোচনা কৰিবলৈ গৈ আছোঁ। প্ৰথমতে আমি আহিছোঁ কাণ্ডলা বন্দৰ অৰ্থাৎ কাণ্ডলা পোৰ্ট। কাণ্ডলা পোৰ্ট আছে গুজৰাটত। ই এক প্ৰাকৃতিক বন্দৰ অৰ্থাৎ নেচাৰেল পোৰ্ট। ভাৰতৰ প্ৰথম কৰমুক্ত বন্দৰ। এই কাণ্ডলা বন্দৰটো ভাৰতৰ প্ৰথম কৰমুক্ত অৰ্থাৎ টেক্সলেছ পোৰ্ট। এইবাৰ আহিছোঁ আমি মুম্বাই বন্দৰ অৰ্থাৎ মুম্বাই পোৰ্ট। মুম্বাই পোৰ্ট আছে মুম্বাইত। এই বন্দৰটো আৰৱ সাগৰত আছে। দিছ পোৰ্ট ইজ লোকেটেড অন আৰবিয়ান চি। এই মুম্বাই বন্দৰটোকে ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। ইট ইজ ন'ন এজ গেটৱে অফ ইণ্ডিয়া। ইয়াৰ পিছত আমি আহিছোঁ হাৱা সেৱা বন্দৰ অৰ্থাৎ হাৱা সেৱা পোৰ্ট। এই বন্দৰটো আছে মুম্বাইত। ইয়াৰ নতুন নাম হ'ল জৱাহৰলাল নেহেৰু বন্দৰ। ইটছ নিউ নেম ইজ জৱাহৰলাল নেহেৰু পোৰ্ট। তাৰপিছত আমি আহোঁ মৰ্মুগাঁও বন্দৰ। এই বন্দৰটো আছে গোৱাত। এই বন্দৰটো লৌ সৰবৰাহৰ বাবে বিখ্যাত অৰ্থাৎ ইট ইজ ৱেল ন'ন ফৰ আইৰণ ট্ৰেন্সপৰ্টেশ্যন। এইবাৰ আহিছোঁ আমি নিউ মাংগালোৰ বন্দৰ। এই বন্দৰটো আছে কৰ্ণাটকত। ই হৈছে সবাতোকৈ সৰু প্ৰাকৃতিক বন্দৰ অৰ্থাৎ স্মলেষ্ট নেচাৰেল পোৰ্ট। ইয়াৰ পিছত আহিল কোচিন বন্দৰ অৰ্থাৎ কোচিন পোৰ্ট। কোচিন বন্দৰ আছে কেৰেলাত। এই বন্দৰটো গৰম মছলাৰ বাবে বিখ্যাত অৰ্থাৎ ইট ইজ ৱেল ন'ন ফৰ গৰম মছলা ট্ৰেন্সপৰ্টেশ্যন। এইবাৰ আহিছোঁ আমি টুটিকৰিণ বন্দৰ অৰ্থাৎ টুটিকৰিণ পোৰ্ট। এই বন্দৰটো আছে তামিলনাডুত। ইয়াক নতুনকৈ ফৌ চিদাম্বৰম বন্দৰ অৰ্থাৎ ফৌ চিদাম্বৰম পোৰ্ট বুলি জনা যায়। ই হৈছে সবাতোকৈ প্ৰাচীন প্ৰাকৃতিক বন্দৰ অৰ্থাৎ অল্ডেষ্ট নেচাৰেল পোৰ্ট। এই বন্দৰটো গৰম মছলা সৰবৰাহৰ বাবে বিখ্যাত। এইবাৰ আহিল চেন্নাই বন্দৰ অৰ্থাৎ চেন্নাই পোৰ্ট। চেন্নাই বন্দৰ আছে তামিলনাডুত। ই হৈছে সবাতোকৈ প্ৰাচীন কৃত্ৰিম বন্দৰ অল্ডেষ্ট আৰ্টিফিচিয়েল পোৰ্ট। এইবাৰ আহিল এন্নোৰ বন্দৰ অৰ্থাৎ এন্নোৰ পোৰ্ট। ই তামিলনাডুত অৱস্থিত। এইবাৰ আহোঁ আমি বিশাখাপট্টনম বন্দৰ অৰ্থাৎ বিশাখাপট্টনম পোৰ্ট। এই বন্দৰটো আছে অন্ধ্ৰপ্ৰদেশত। ই হৈছে সবাতোকৈ পুৰণি গভীৰ বন্দৰ অৰ্থাৎ অল্ডেষ্ট ডিপ পোৰ্ট। এই বন্দৰটো তেল সৰবৰাহৰ বাবে বিখ্যাত অৰ্থাৎ ইট ইজ ৱেল ন'ন ফৰ অইল ট্ৰেন্সপৰ্টেশ্যন। এইবাৰ আহিল পাৰদ্বীপ বন্দৰ অৰ্থাৎ পাৰদ্বীপ পোৰ্ট। এই বন্দৰটো আছে উৰিষ্যাত। ই হৈছে প্ৰাকৃতিক বন্দৰ আৰু বছৰটোৰ সকলো সময়তে অৰ্থাৎ সকলো ছিজনতে এই বন্দৰটোত কাম চলি থাকে। এইবাৰ আহিল হালদিয়া বন্দৰ অৰ্থাৎ হালদিয়া পোৰ্ট। এই বন্দৰটো আছে পশ্চিমবংগত। এই বন্দৰটো মৰাপাট সৰবৰাহৰ বাবে বিখ্যাত অৰ্থাৎ ইট ইজ ৱেল ন'ন ফৰ জুট ট্ৰেন্সপৰ্টেশ্যন। ইয়াৰ পিছত আহিল অন্তিমটো বন্দৰ অৰ্থাৎ পৰ্ট ব্লেয়াৰ বন্দৰ। এই পৰ্ট ব্লেয়াৰ পোৰ্টটো আছে আন্দামান নিকোবৰত। ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানেই।